হাই হেল্ল' এভৰিৱান, মই তুলিকাই মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি হ'ল 28 তাৰিখ। আজি আমাৰ লাষ্ট পৰীক্ষা, মানে থাৰ্ড চেমৰ আজি লাষ্ট পৰীক্ষা। আৰু আমাৰ ছয়গাঁৱত মানে সদৌ অসম ভিত্তিক জংগম একাংক নাট প্ৰতিযোগিতা হয়। প্ৰথমতে গৈ পৰীক্ষাটো দি আহোঁ। পৰীক্ষা আমাৰ এইটো স্কিল পেপাৰৰ 45 মাৰ্কৰ হ'ব। পৰীক্ষাটো দি আহি মই যাম ৰিহাৰ্চেলৰ পৰা আহি আৰু ৰাতি নাটকত যাব লাগিব। ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব। পৰীক্ষা দি আহি অকণমান সময় ঘৰত ৰেষ্ট লৈ মই গ'লোঁ আকৌ ৰিংকু বাহঁতৰ ঘৰত। ৰিংকু বাহঁতৰ ঘৰত দুবাৰমান ৰিহাৰ্চেল কৰি আমি গ'লোঁ আকৌ ষ্টেজ ৰিহাৰ্চেল কৰিবলৈ। গাইজ, যিহেতুকে মানে আমাৰ নাটকৰ কম্পিটিশ্যন মানে নাট্য মন্দিৰত হ'ব, আৰু নাট্য মন্দিৰৰ ফিল্ডতে আছে হৰি মন্দিৰটো। আমি আহিছিলোঁ নাট্য মন্দিৰত একবাৰ ষ্টেজ ৰিহাৰ্চেল কৰিম বুলি, আৰু আহিছোঁ যেতিয়া মন্দিৰটো আছে ফিল্ডতে একবাৰ সেৱাও কৰি যাওঁ। তলা ওলমি আছে, মনটো পবিত্ৰ হ'লে হ'ল। কি কৰে শ্ৰদ্ধাঞ্জলি দিব লাগিব আজি নাটকৰ আৰম্ভণিতে। নিজৰা হোৱাৰ আগতে তুমি নিজৰা, আৰু মোৰ কেৰেক্টাৰটো হ'ল নিজৰা। আৰু তোমাৰ? ভৱানী, DSP ভৱানী আগতে কৈ থৈ দিলোঁ। হবে নি আৰু মই যদি পাহৰি নাযাওঁ আৰু ভিডিঅ' কৰবা, আপোনালোকে দেখা পাব নাটকখন। পাহৰি গ'লে নাই, বাই বাই। যাওঁ ৰ'ব, আৰু এইবাৰ যাই পেলাই ৰিংকু বাহঁতৰ তাত ৰিহাৰ্চেল কৰিম। চাহ খাব মাতিছিলে, সিহঁতে লাজতে নাযায় খাব। আমি কে লাজ কৰিম? নকৰি পিছৰ চলিকে তাই লাজ কৰি চাৰি লাজ কৰি। আৰু আমি অকণমান সময় ষ্টেজ ৰিহাৰ্চেল কৰি আমি ৰিংকু বাহঁতৰ ঘৰলৈ যাবলৈ ওলালোঁ। যিহেতুকে আৰু গধূলি হ'বলৈও বেছি সময় নাই, আৰু আমাৰ নাটকখন আছে 2 নম্বৰতে। আৰু 6টামান বজাৰ পৰাই যিহেতুকে নাটকসমূহ আৰম্ভ হ'ব, সেইবাবে আমি সোনকালে ৰিংকু বাহঁতৰ ঘৰলৈ আহিলোঁ। আমি নাট্য মন্দিৰৰ পৰা আহি পালোঁ, আৰু এতিয়া আমি ৰিংকু বাহঁতৰ ঘৰত আছোঁ। এতিয়া ইয়াতে ৰিহাৰ্চেল কৰিম, ৰিহাৰ্চেল কৰি ঘৰত যাম। ঘৰৰ পৰা ডাইৰেক্ট নাট্য মন্দিৰত যাম। বিদ্যু দাদা। আৰু আমি এতিয়া নাটকৰ কাৰণে আহিলোঁ, আৰু আমাৰ কিয় আহি থাকা, আমাৰ 2টা নম্বৰতে আছে। আৰু ফাৰ্ষ্টখন এতিয়া আৰু আৰম্ভ হ'ব, আৰু তাৰপিছত আমাৰ মানে আমি এতিয়া গাড়ীত বহি আছোঁ, আৰু বাহিৰত বহুত ঠাণ্ডা। ঠিক আছে। আৰু অকণমান সময় যোৱাৰ পিছতে প্ৰথমখন নাটক আৰম্ভ হৈ গ'ল, আৰু এতিয়া আছে আমাৰ বাহিৰত গোটেইবোৰে একদম নাৰ্ভাছ হৈ পৰিছোঁ, যিহেতুকে আমাৰ জংগমত নাটক কৰা এয়াই প্ৰথম। দাদা গ'ল, দেউতাৰো বেমাৰ, চিকিৎসা কৰিবলৈ হাততে টকা নাই। এইফালে তোমাৰ দোকানখনতো বিক্ৰী নাই। চাৰিওফালে যে সমস্যাই আগুৰি ধৰিছে। কষ্টৰে দুবেলা দুমুঠি খাই জীয়াই থকা মানুহখিনিক কষ্ট দিবৰ বাবেহে ভগৱান আছে নেকি? আৰু আমাৰ নাটক শেষ হ'ল আজি। বহুত দিনৰ কষ্টৰ ফল এতিয়াও পোৱা নাই বাৰু, কি হয় দেখা যাওক। আৰু এতিয়া আমি নাটক নাচাওঁ, আৰু ঘৰত যাম। লগত আছে তৰালিবা। হাই, কাৰণ 10টা বাজিল আৰু লাহেকে। কেনে লাগিল নাটক কৰি? কেনে লাগিল? বহুত ধুনীয়া এটা এক্সপিৰিয়েঞ্চ। ভাল হৈছে। আগলৈ আৰু ভাল কৰি যাব দিয়া আশা থাকিল। বাকী তুলিকাই ঘৰত যাই লগ পাই আছে আপোনালোকক। ঘৰত যাই ভিডিঅ'টো শেষ কৰি থ'বা। One day later. পৰহি আমাৰ নাটক শেষ হ'ল, আৰু মই নাটকৰ পৰা আহি ভিডিঅ'টো কণ্টিনিউ কৰিবই পাহৰি থাকিলোঁ। আজি আমি গোটেইবিলাকে নাটক কৰা মানে আৰু ছাৰহঁতকো মাতিছোঁ, গোটেইবিলাকে এটা খানা খাম তৰালিবাহঁতৰ ঘৰত। তৰালিবা, হাই। আজি ৰান্ধনি তৰালিবা। সদায় ময়ে ৰান্ধিবা। আজি ৰান্ধনিটো দিবা। মই বনাব নাজানো মানে। আৰু আমি ৰিংকু বা আৰু মই বজাৰ কৰি আহিলোঁ, আৰু বাকীকেইটাই মাংস আৰু কিবা বেলেগ বজাৰ আনিব গৈছে। অলপ পিছত লগ পাই আছোঁ। আৰু আমাৰ চৌকাত জুই জ্বলি গ'ল। তৰালিবা, চৌকাত জুই জ্বলি গ'ল। আমি জুই পাই আছোঁ এতিয়া। বহুত ঠাণ্ডা নিয়ৰ পৰি আছে। তামোলৰ হেডালো
কৰিব এই ঘৰত যাওঁতে আৰু আমাৰ আজি খানাৰ মাংস এইখিনি কিমান আনছা কি দোকান আনছা 2 কেজি 100 410 হয় ন 20 420 মাংসখন মই মানে বনাই আছিলোঁ কিন্তু মানে আৰু তৰালি বাই দেখাব লাগিল না তৰালি বাই বনোৱা বুলি সেইকাৰণে আৰু খন্তাখান লৈ গ'ল আৰু মোৰ হাতৰ পৰা কিন্তু ময়ে বনাইছোঁ বুলি ভাবিছে নেকি নাই বনোৱা ইফালে আমাৰ তুলিকাই বনোৱা মাংসৰ আঞ্জা হৈ আছে আৰু তুলিকাই বহুত কাম কৰি আছে ইয়াত নেমুৰ কি বনাই আছা নেমুৰ চাটনি চাটনি নেকি দে আমি আৰু বাকালখিনিও দিব লাগে তো ভাল লাগে খাই পেলাই দে দে বিদ্যুৎ খালা তুলিকাৰ নেমুৰ চাটনি বিয়া খালা না খালা না নেমুৰ চাটনি তুলিকাই বনাইছে অঁ হাতে খাব পাৰে বানাবানোৰে হাতে জ্যোতিৰ্মা আৰু কিছু সময় যোৱাৰ পিছতে আমাৰ ভাত পানীও হৈ গ'ল এয়া মই ভাত সাজি আছোঁ গোটেইবিলাকৰ কাৰণে আমি কেইটাই ভাত বাহিৰতে খাম বাৰু কিন্তু ছাৰহঁতক ভাত ভিতৰতেই দিয়া হ'ব আৰু এয়া তৰালি বাই ছাৰহঁতৰ বাবে ভাত সাজিছে দেখিব আকৌ মোৰ নাকটোৰ ভিতৰো মেলি बंद करो हाथ जोड़ के मैं मोदी साहब से गुजारिश करता हूँ আৰু আমাৰ খানা হৈ গ'ল দালিখন মই বনাইছোঁ মাংসখন মই বনাইছোঁ কেনে আছে Nice. বেনিত মাংসখন কেনে আছে মই বনাইছোঁ তাৰমানে প্ৰিয়বা কেনে আছে হা ইমান বেয়া আছে बिल्कुल चुप हिम्मत कैसे हुई तेरी मुंह खोलने की মই বনাও নাই দে কিন্তু ভাল আছে বেয়া আছে বাকীবোৰৰ ভাত খোৱা হোৱাৰ পিছত আমি তিনিওজনীয়ে এতিয়া ভাত খাবলৈ বহিলোঁ তুলিকাই বনাইছে খুব ধুনীয়া সোৱাদ হৈছে দেই আজি মই বনাইছোঁ মাংসৰ আঞ্জাখন এটা বিৰাট ডাঙৰ ঘটনা হ'ল মানে এই বহুত অলপ আগৰ পৰা ভিডিঅ' কৰি এৰি দিছে কিন্তু ভিডিঅ'টো অন কৰা নাছিলে এতিয়াই গম পালা চুইচটো অন কৰা নাছিলে तुमसे ना हो पाएगा আৰু আমাৰ গোটেইবোৰৰে খানা খোৱা হৈ গ'ল ছাৰহঁতো গ'ল এতিয়া আৰু আমিও যাওঁ কিবা এটা কৈ দি ইমান দিনৰ মিছ নকৰোঁ মানে অভিজ্ঞতা এটা হ'ল য'ত ৰিংকু বাহাদুৰ তাত কৰি আছিলোঁ তাত মানে মানুহবোৰ ইমান মৰমীয়াল নিজৰ দৰে হৈ গৈছিলে এইকেইটা দিনতে ইমান মানে তো ৰিহাৰ্চেল হৈ অলপ বেয়াও লাগছে ভালো লাগছে এটা এক্সপিৰিয়েঞ্চ হ'ল কিন্তু ইমান দিন মানে আমি লগ হৈ থাকিব পাৰিছিলোঁ সদায় কিন্তু এতিয়া চবে নিজৰ নিজৰ কামত যাব যি খুৰীমাহঁতৰ মৰম আৰু সেই দেখি মানে আমি ন একদম মানে আপ্লুত হৈ গৈছোঁ মই কান্দছোঁ কিন্তু মই অ খুৰীমা থাকক অ খুৰীমাক মাত দিব ভালো মই ক'বা দে অ বৰমা থাকক আমি এতিয়া ঘৰত যাই আছোঁ আৰু আজিৰ মাংসৰ আঞ্জাখন ক'ব গ'লে মই বনোৱা নাছিলোঁ তৰালি বাই বনাইছিলে সেয়াই আৰু পৰহিয়ে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু শেষ আজি নহ'লে বা কালি কৰিম আৰু ঘৰত যাই মানে যেতিয়াই মনত পৰে আৰু ভিডিঅ'টো দেখোন শেষ কৰিব লগা আছিল তেনেকৈ শেষ কৰিব লাগিব বাৰু আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল আশা কৰোঁ আপোনালোক সকলোৱে ভিডিঅ'টো চাই ভাল পালে তাৰপিছত তুলিকাৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টোত লাইক কৰি দিব এটা কিবা কমেণ্ট কৰি দিব আৰু ভাল পাইছে যদি ভিডিঅ'টো চাই মানে ভিডিঅ'টো শ্বেয়াৰ কৰিব এইখিনিয়ে আৰু বাই 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 দি গোটেইকেইটাই বাই বাই